নমস্কাৰ আকৌ আপোনালোকৰ মাজলৈ এনেকৈ আহিবলগীয়া হ'ল মাথো 10 দিন পাৰ নহলে অলপ দিনৰ আগত চুমিলা ৰংহাম্পি নামৰ ভণ্টিজনী ন্যায় হক এটা ভিডিঅ' বনাইছিলো মাথো 10 দিন পাৰ নহতে আকৌ ধেমাজি গোগামুখত ক্লাছ 4 চতুৰ্থ শ্ৰেণীত পঢ়া এজনী ভণ্টি ভণ্টি বুলি ক'ব নোৱাৰি কণমানিক ঘৰৰ ওচৰৰ টাৱাৰত কাম কৰি থকা 15 জন নৰপিশাচ পাখণ্ডই ঘৰত কোনো নথকা সুযোগ লৈ ধৰ্ষণ কৰি হত্যা কৰি থৈ যায় নিজকে এই অসমখনত থকা অসমীয়া বুলি ক'বলৈ লাজ লগা হৈছে ইমান লো থিংকিংৰ মানুহৰ জ্ঞান ক্ষমতাটো একদম নাইকিয়া হৈ গৈছে আৰু এটা কথা মই বুজি নাপাওঁ আমাৰ আইন ব্যৱস্থাখনত এনেকুৱা সুৰুঙা আছে নে ইমান সুৰুঙাৰ ফালে এই ধৰ্ষণকাৰীবোৰ অতি ইজিলি পাৰ হৈ যাব পাৰে যদি এই আইনত ইমান সুৰুঙাই আছে আইন ব্যৱস্থাটো সংশোধনী কিয় নকৰে চেঞ্জ কৰি কিয় নাপেলায় হয় আমি আইন মানি চলিব লাগে যদি ভুল আছে সংশোধন কৰক ইমান সুৰুঙা আজি ধৰ্ষণকাৰী জেলত থাকিব 3 মাহ 4 মাহ তাৰ পিছত মুকলি আকাশত টিঘিল ঘিলাই ঘূৰি ফুৰিব ইমান সুৰুঙা থকা আইন ব্যৱস্থা আমাক কোনো প্ৰয়োজন নাই আমি চৰকাৰক এটা অনুৰোধ কৰিছো অতি শীঘ্ৰে আইন ব্যৱস্থাটো চেঞ্জ কৰক সক মই এটা কথা কৈ দিছো যদি এনেকুৱা এখন কঠোৰ আইন প্ৰণয়ন কৰি 4-5টা মানক যদি হত্যা কৰি দিয়া হয় এনেকুৱা ধৰ্ষণ কাৰ্য অসমত বন্ধ হৈ যাব মোৰ দৃঢ় বিশ্বাস আৰু এটা কথা কওঁ আপোনালোকে 1 ঘণ্টা 2 ঘণ্টা মানত এনেকুৱা হত্যাকাৰীক ফাঁচি দিয়ক যদি ফাঁচি দিব নোৱাৰে ৰাইজৰ হাতত গটাই দিয়ক আৰু এই পাখণ্ড নৰপিশাচ কিটাই কৈছে কি সেই কণমানিজনীয়ে সুইসাইড কৰিছে বুলি যোনজনী ছোৱালীয়ে জনম কি মৃত্যু কি বুজি পোৱা নাই মাথো ক্লাছ 4ত পঢ়িছে সেই ছোৱালীজনীয়ে সুইসাইড কৰিব নোৱাৰে ওলাই আছে সেই ছোৱালীজনীয়ে সুইসাইড কৰিব নোৱাৰে এইটো এটা মাৰ্ডাৰ হয় ধৰ্ষণ কৰি তাহাঁতি মাৰ্ডাৰ কৰি থৈ গৈছে সেইজনী ছোৱালীয়ে ইমান এজনী কণমানি ছোৱালী সাহসে হ'ব নোৱাৰে বুজিলে আৰু এটা মেইন পৰিতপ্ত বিষয়টো কি জানানে এতিয়া 4-5 জন মান উকিল ওলাব উকালতি কৰিব তাহাঁতক ন্যায় দিবলে ক'ব কি এইটো এংগুলৰ পৰা চালে এইটোতো ধৰ্ষণ নহয় এইটো এংগুলৰ পৰা চালে এইটোতো মাৰ্ডাৰ নহয় গামোচাখন এনেকে ফেনত লাগি আছে ওলমি আছে এইটো এংগুলৰ পৰা চালে এইটো হত্যাকাৰী নিচিনা নালাগে এইটো সুইসাইড নিচিনা লাগে আৰে চক আপোনালোকে উকালতি কৰক এনেকুৱা কাৰ্যক লৈ এনেকুৱা ঘটনাক লৈ উকালতি কৰি সমাজত নিজকে অভদ্ৰতা নৰপিশাচৰ লগত তুলনা কৰি নিজকে অভদ্ৰতাৰ পৰিচয় নিদিব আপোনালোকক মানুহে হাঁহিব থুই পেলাব আপোনালোকক 4-5 বছৰ উকালতি কৰি ইমান কষ্ট কৰি পঢ়ি এনেকুৱা নকৰিব আপোনালোকে বুজি পাইছে প্লিজ আমি ন্যায় বিচাৰিছো দীপশিকাৰ কাৰণে জাস্টিস ফৰ আৰু এটা কথা আমি সকলোৱে লগ লাগি মাত দিয়ক এটা আপুনি ভাবিব মইনো মাত মাতি কি কৰিম এই ভিডিঅ' বনাই মাত মাতিছে কিনো হ'ব একো নহয় সঁচাকৈ একো নহয় যদি মোৰ নিচিনা লাখ আপোনাৰ নিচিনা যদি সকলোৱে লগ লাগি মাত দিয়ে নিশ্চয় কিবা হ'ব কাৰণ এভৰি ভইচ মেটাৰ বুজি পাইছে এখানে সকলোৱে ওলাই আহক মাত দিয়ক আৰু ছ'চিয়েল মিডিয়া নিউজত এনেকুৱা নিউজবিলাকে স্থান নাপায় মই বুজি নাপাওঁ কিয় ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং নহয় এনেকুৱা ঘটনাবিলাকৰ ওপৰত কিবা আলটু ফাল্টু নিউজ ওপৰত দেখাই থাকিব কোনোবাই কি কৰিলে আমুকে তামুক কৰিলে আৰে ঘটনা এনেকুৱা ঘটনাবিলাকে স্থান পাব লাগে ন্যায় লাগে সকলোৱে মাত মাতক দীপশিকাৰ ভণ্টিৰ কাৰণে মাত দিয়ক উই ৱান্ট জাষ্টিছ ফৰ হাৰ জাষ্টিছ বিচাৰিছোঁ প্লিজ বহুত হৈছে সকলোৱে মাত দিয়ক সকলো ওলাই আহক জয় অসম বাই বাই ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো পায় আৰু নিউজটো গম পায় বাই বাই